হেল্ল' গাইজ, কেনে খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু বহুত দিন ভ্লগ বনোৱা নাই। আগতে এটা ভিডিঅ' দিছিলোঁ মই হাতে বোৱা সেউজীয়া কাপোৰৰ। আজিও তেনেকুৱা এটাই ভিডিঅ' লৈ আহিছোঁ। আজি ক'লা কাপোৰ দেখুৱাম হাতে বোৱা, আৰু উলিয়াই লৈছোঁ এইখিনি। আপোনালোকে আশা কৰোঁ চাই ভাল পাব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যেন। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম দেখুৱাইছোঁ জৰা। ইজোৰ কৰি আছে। গোটেই গাঁততে আছে এনেকুৱাকৈ সৰু সৰু বনাইছোঁ, বেলেগ বেলেগ কালাৰৰ। আৰু মেখেলাখনো একেই। আৰু ইয়াৰে ব্লাউজটো একদম চিম্পলকৈ দিছোঁ, একদম শ্লিভলেছ, এইখিনিমান হাতটো, আৰু একো পতি চতি একো দিয়া নাই, একদম চিম্পল। এখন মেখেলাখনতো বেছি ফুল দিয়া নাই, এইখিনিয়ে দিছোঁ। ফুল বেছি দিয়া নাই, এইখিনিয়ে। এইযোৰ এইবাৰ নেক্সট যোৰ দেখুৱাইছোঁ। এইযোৰ গোটেই গাটোত ফুল নাই, আৰু ইয়াতে মাত্ৰ 3 লাইন দিছোঁ কটেনাৰে। আৰু এইখিনি আৰু আগৰ যোৰত যে দেখুৱাইছিলে ফুলকেইটা আঁকে কালাৰ বেলেগ দিছিলোঁ, বোৱাত থৈ এনেকৈ মাৰিছিলোঁ। আৰু ইয়াৰে মেখেলাখনো একেই। ইয়াৰ সেই ব্লাউজটোত হাতখনত এনেকৈ অলপ বেছিকৈ ফুল দিছিলোঁ, এইখিনিমান দিছিলোঁ, দি কেনে কাৰণ দীঘল কৰিছোঁ। সেইমানত আহে, মই ফটো দি দিম পিন্ধি কেনে। পতিও দিয়া নাই, একো দিয়া নাই, চিম্পলকৈ ৰাখিছোঁ। বাকী গোটেই গাটো ব্লাউজটো হাতখনত তেনেকৈ ফুল দিছোঁ, আৰু ব্লাউজটোত অলপ পিছফালে এটা পতি দি এনেকৈ দিছোঁ, আৰু জুমকা ফুলি মাৰি দিছোঁ। এই দুযোৰ আৰু এইখন চাদৰ, এইখন জৰা নহয়, চাদৰ এইখন। এইখন চিংগলকৈ বুজিছিলোঁ, ৰিহান নিচিনাকৈ, গাটোত ফুল দিয়া নাই, মাত্ৰ এইখিনিতে দিছোঁ। আকাশী কালাৰ আৰু বগা।
দি দিছোঁ আৰু এখন ছিংগল আৰু এইখন ছিংগল মেখেলা ইয়াৰ ফুল একো নাই এনেকৈ চিম্পল দিয়া আছিল এইখন মায়ে বোৱা মই বহুত সৰু আছিলোঁ তেতিয়া বুইছিলে মায়ে মোৰ মনতে কিমান বহুত সৰু আছিলোঁ আৰু দুখন বৈছিলে তাৰপিছত এখন মায়ে একদম পিন্ধি এইখনতো নায়ে এইখন থৈ দিছিলে মোৰ কাৰণে এতিয়ালৈকে আছে বহুত বছৰ বাপৰে পিন্ধা নাই পিন্ধাকৈ থৈ দিছিলে এইখিনিও বুইছিলোঁ কিন্তু মোৰ নহয় এইখিনি বেলেগৰ ঘৰত নাই কাপোৰ কাৰণে ফটো এটা আছিল সেইকাৰণে দি দিলোঁ এইখিনি আছিল হাতে বোৱা কলা কাপোৰ আছে বেলেগ কিন্তু হাতে বোৱা দেখুৱাইছোঁ আৰু এইখিনি আছিল বেছি নাই মোৰ আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু আজিলৈ শেষ কৰোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব